স্বাগতম জানাইছো আলুগুটি নিউজ চেনেললৈ। আজি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছো এনে এজন ব্যক্তি যিয়ে নেকি সুন্দৰ গীত গায়, সুন্দৰ নাচে, সুন্দৰ অভিনয় কৰে। তেওঁ হৈছে মিষ্টাৰ মেখেলাভাৰী। মিষ্টাৰ মেখেলাভাৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। নমস্তে। দৰ্শকসকল, এখেত মানে অসমীয়া ক'ব নাজানে, অসমীয়া বুজি পায়। পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰিচয়। হয় बोलिए। अपना जन्म कब किया हुआ? मेरा जन्म हुआ था 2001 सन का जनवरी माह में। अच्छा अच्छा। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম গান কেতিয়াৰ পৰা গাইছিলে? मैं गान गाना आरंभ करता था लगभग 2012 में। হয় হয়। আপুনি বোলে খুব সুন্দৰ গীত গান গায়। हाँ। আপুনি আমাৰ দৰ্শকসকলক এটা গীত গাই শুনাব নেকি? हाँ श्योर। तेरी मेरी कहानी। খুব সুন্দৰ। हाँ, मेरा गान तो भले होता है। হয় হয় मेरा गान कोई ज्ञान नहीं पता। হয়। আপোনাৰ পৰা বহু কথা জানিলো। আমাৰ এতিয়া বিদায় ল'বৰ সময় হ'ল। हाँ ठीक है। আপোনালোকে দেখিলে মেখেলাভাৰী ডাঙৰীয়া। আজিলৈ এৰিলো, ধন্যবাদ।